এটা খবৰ সংবাদমেলত শিক্ষামন্ত্ৰী ডাক্তাৰ ৰেনোছ পেগুৰ ঘোষণা আজিৰ পৰা আৰম্ভ হ'ব পাৰস্পৰিক বদলি প্ৰক্ৰিয়া অৰ্থাৎ মিউচুৱেল ট্ৰান্সফাৰ আৰম্ভ হ'ব 10 মেৰ পূৰ্বে শিক্ষা বিভাগত 20,000 নিযুক্তি ষ্টাফ ৰিপৰ্টাৰ গুৱাহাটী 15 ফেব্ৰুৱাৰী ৰাজ্যৰ শিক্ষা খণ্ডত এতিয়াও 20,000 শিক্ষকৰ পদ খালী হৈ আছে উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 লাখ যুৱক যুৱতী নিযুক্তি দিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগে যথেষ্ট নিযুক্তি দিয়া হ'ব বুলি উল্লেখ কৰিছে ইয়াৰ বাবে শেহতীয়াকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰাও হৈছিল অৱশ্যে এতিয়ালৈকে 20,000 শিক্ষকৰ পদ খালী হৈ আছে বুলি শিক্ষামন্ত্ৰী ডাক্তাৰ ৰেনোছ পেগুৱে জানিবলৈ দিয়ে ৰাজ্যৰ টেট উত্তীৰ্ণ যুৱক যুৱতীসকলৰ বাবে আনন্দৰ কথা যে ৰাজ্যৰ শিক্ষা বিভাগে নতুন শিক্ষকৰ পদত নিযুক্তি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 10 মেৰ পূৰ্বে শিক্ষা অনুষ্ঠিত এক সংবাদমেলত নতুন নিযুক্তিৰ কথা উল্লেখ কৰে শিক্ষামন্ত্ৰী ডাক্তাৰ ৰেনোছ পেগুৱে অহা 10 মেৰ ভিতৰত ৰাজ্যত নতুন শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব বুলি উল্লেখ কৰে আৰু ইয়াৰ লগতে কাইলৈৰ পৰা অৰ্থাৎ আজিৰ পৰা 9 বজাৰ পৰা আৰম্ভ হৈছে মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো অনলাইন যোগে আবেদন কৰিব পাৰিব যিসকলে এছএছএত কাম কৰি আছে মিউচুৱেল ট্ৰান্সফাৰ লাগে কোনো এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈ তেনেকুৱা বদলীকৰণ কৰিব পাৰিব আৰু লগতে জনাইছে যে অংগনবাদী কেন্দ্ৰসমূহত বৰ্তমানে যি শিক্ষানীতি আছে শিক্ষানীতিৰ প্ৰাথমিক শিক্ষা আৰম্ভ হ'ব লগতে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ বাবে জনাইছে যে অলৰেডি দুটাকৈ ভেকচিন ছেকেণ্ড ড'জ হৈ গৈছে ফাৰ্ষ্ট ড'জ ছেকেণ্ড ড'জ কিছুমানৰ হৈ গৈছে আৰু পৰীক্ষাৰ আগতে হ'ব সেইকাৰণে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা হ'ব বুলি একেবাৰে নিশ্চিত আছে অৰ্থাৎ 10 মেৰ ভিতৰত 10 মেৰ ভিতৰতে 20,000 নিযুক্তি দিব বুলি শিক্ষামন্ত্ৰীয়ে জনাইছে ইতিমধ্যে 9,000 এলপি আৰু ইউপি 9,000তকৈ অধিক এলপি আৰু ইউপিত পোষ্ট দিয়াৰ অলৰেডি হ'ল আকৌ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰো প্ৰক্ৰিয়া প্ৰায় শেষ পাইছে এতিয়া সিলেকশ্যন প্ৰক্ৰিয়া চলি আছে প্ৰভিজনেল লিষ্ট ওলাইছে এলপি আৰু ইউপিৰ বাবে প্ৰভিজনেল লিষ্ট সোনকালে ফেব্ৰুৱাৰী লাষ্টত নহ'লে মাৰ্চৰ প্ৰথমতে ফাৰ্ষ্ট লিষ্ট ওলাব আৰু লগতে ইয়াতে এটা যেটো এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা টিচাৰ মিউচুৱেল ট্ৰান্সফাৰটো কৰিব পাৰিব যিসকলে ট্ৰান্সফাৰ কৰিব খোজে তেনেহ'লে অনলাইন কৰিব লাগিব